আজি আকৌ এবাৰ শিখাৰ দোকানত সকলোৱে ইমান মৰম দিছে শিখাৰ দোকানলৈ আহিলে ভিডিঅ'বোৰত সেয়ে আকৌ আহিলোঁ শিখা আজি কি বনাইছা কোনে কোনে ভাল পাই জনাব বনাই থৈছা ন পৰঠাৰ কাৰণে আটা মঠি থৈছে তাৰপিছত আৰু সন্ধিয়া সময়তহে চাওমিন হেৰি পকৰি পিঁয়াজি হয়নে এয়া চাটনি আৰু চাহ খাবলৈ মন গ'লে এয়া কেক আৰু বন ৰাখিছে সন্ধিয়া সময় হোৱাৰ লগে লগে বাৰু বনাই দিয়ে এইফালে তামোল পাণৰ সুবিধাও আছে আমাক এতিয়া চাহৰ ব্যৱস্থা কৰি দিব দেই দোকানলৈ অহাৰ বাবে ভিডিঅ' চোৱাসকল আহিব পাৰে শিখা দোকানলৈ বেলেগ মৰম দিছে শিখা তোমাৰ ভিডিঅ' বেলেগ মৰম দিছে সন্ধিয়া সময়ত ম'ম'ও বনায় নহাসকলে আহিব পাৰে এইটো যোৰহাট মৰিয়নি ৰোড একদম মেইন ৰোডৰ কাষতে দোকান বিচাৰিবলৈ অসুবিধা নহয় মেজিক গৈয়ে আছে ট্ৰেইনো যায় ট্ৰেইনৰ চিৰি এইটো মাছ মাংসও লৈ যাব পাৰিব খাই যদি এখন মাছ মাংসৰ দোকান হ'লচেলৰ দোকান হয় এই ফুলজোপা মই ফেচবুকতো দেখিছিলোঁ ইমান ভাল লাগে মৰমত ন অহা সকালে চাব আৰু ন মই ইমান গ'লে দেখুৱাই সামৰিছোঁ আৰু দোকানত এইফালে অহা যোৱা কৰিলে সোমাই যাব